চাগে বৰ্তমান ময়ো ভালে আছোঁ আৰু আজি হ'ল ফেব্ৰুৱাৰী 4 তাৰিখ আৰু শুক্ৰবাৰ আৰু আজি হ'ল গণেশ চতুৰ্থী আপোনালোকক সকলোকে মোৰ ফালৰ পৰা গণেশ চতুৰ্থীৰ হিয়া ভৰা শুভেচ্ছা থাকিল যাতে সকলোৰে দিনবোৰ সুখৰ হয় তাকে কামনা কৰিলোঁ যাতে আহিবলগীয়া দিনবোৰ সুখৰ হয় তাকে কামনা কৰিলোঁ আৰু মা আৰু বাইদেউ ৰাতিপুৱা মন্দিৰত গৈছিলে মন্দিৰত পূজা কৰি আহিলে কিন্তু মই টিকলিজনীৰ কাৰণে যাব নোৱাৰিলোঁ কাৰণ তাই শুই আছিলে সেইবাবে উঠাব বেয়া লাগিলে আৰু বতৰটো বহুত ঠাণ্ডা সেইবাবে নগ'লোঁ আৰু মই ঘৰতে গা পা ধুই গণেশ বাবাৰ চৰণত ধূপ একাঠি জ্বলাই দিলোঁ আৰু আজিৰ দিনটো মই কি কৰোঁ কি নকৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ কিছুমান সেই ভিডিঅ' কৰি দেখুৱাম বাৰু তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক গণেশ চতুৰ্থী বুলি আজি আমাৰ এই দুপৰীয়া সাজত মায়ে অলপমান খিচিৰি বনালে আৰু বিলাহী টক এখনো বনালে বাকী মই সৰু আলু অলপমান ভাজিম আৰু পায়স অলপমানো বনাম আৰু আপোনালোকৰ মাজলৈ মই ৰেচিপি শ্বেয়াৰ নকৰোঁ এনেই বনাইছোঁ এবাৰ দেখুৱালোঁ আৰু এয়া দেখিলে বিলাহী টক এইখিনি মাৰ বনোৱা হৈ গ'ল এতিয়া মই এয়া সৰু আলু অলপমান ভাজি আছোঁ আৰু আনফালে মই পায়স অলপমানো বহাই দিছোঁ এয়া এইখিনি হ'ল পায়স জহা চাউলৰ পায়স হয় আৰু খিচিৰিখনো জহা চাউলৰে বনাইছে এয়া আমাৰ গণেশ চতুৰ্থী বুলি আজি দুপৰীয়া সাজৰ খানা ৰেডি হৈ গ'ল তেনেহ'লে প্ৰথমে মই এইখিনি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ হাই ফ্ৰেণ্ডছ আজি হ'ল সৰস্বতী পূজা যোৱাকালি আৰু মোৰ ভিডিঅ'টো এণ্ডিং কৰিব থাকি গ'ল সেইবাবে ভাবিলোঁ যে আজিও এটা ভিডিঅ' কৰি দিওঁ এতিয়া মই টিকলিজনীৰ স্কুলত যাবলৈ ওলাইছোঁ এয়া মই এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ এনে সাধাৰণভাৱে পিংক কালাৰৰ মেখেলা চাদৰ পিন্ধিছোঁ তেনেহ'লে এতিয়া মই ইয়াতে বেছি কথা নাপাতো ডাইৰেক্ট আপোনালোকক মই স্কুলত গৈ লগ পাই আছোঁ মই এই জাষ্ট স্কুল আহি পালোঁ আৰু স্কুলো আহি পাইছোঁ দেও পূজা আৰম্ভ কৰিব লৈছে এতিয়া আমাৰ ষ্টুডেণ্ট আৰু অভিভাৱকসকলৰ সকলোৰে ধূপ জ্বলোৱাৰ পৰ্ব চলি আছে এতিয়া আমি এয়া সকলোৱে মিলি ধূপ জ্বলাই আছোঁ আনফালে খিচিৰি বনাই আছে হাই ফ্ৰেণ্ডছ এতিয়া ৰাতি 8:30 বাজিলে আৰু মোৰ ৰাতি সাজৰ ভাত বনোৱা হৈ গ'ল আৰু সৰস্বতী পূজাত খিচিৰি খাই আহিলোঁ কিন্তু খিচিৰি খোৱাৰ ভিডিঅ' কৰা নহ'ল কাৰণ বৰষুণ আহোঁ অৱস্থা হৈছিল সেইবাবে আমি সোনকালে খিচিৰি খাই ঘৰলৈ আহিলোঁ আৰু আহি পোৱাৰ পিছতে বতাহ বৰষুণ আহিলে তাৰপিছত টিকলিজনীৰ লগতে শুই থাকিলে বহুত জোৰে বতাহ বলিলে আৰু এতিয়া বৰ্তমান ঘৰত টিকলি আৰু মই অকলে আছোঁ হাজবেণ্ডো এতিয়া আহি পাব আৰু বাইদেউজনী নাই বাইদেউজনী মানে মোৰ মাৰ ঘৰলৈ গৈছে কাৰণ কালি মা বাইদেউ আৰু কোনোবা কেইজনীমান যাব তেওঁলোক মানে নগৰ মৃত্যুঞ্জয় মন্দিৰত যাব সেইবাবে ৰাতিপুৱা সোনকালে যাব যে সেইবাবে আজি আগতীয়াকৈ গ'ল আৰু যোৱাকালি গণেশ পূজাৰ ভিডিঅ' আৰু আজি সৰস্বতী পূজাৰ ভিডিঅ' আপোনালোকৰ মানে তাই কিছুমান মিলাই পেলাই মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ কিছুমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাতে থকা বেল আইকনটো অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনটো আপোনালোকে পাই থাকে তেনেহ'লে এতিয়া বেছি কথা নকওঁ কাৰণ টিকলিজনী টোপনি যাব আৰু তেনেহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈ চাই আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ